হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালনে? আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মাছৰ এটা টেঙা ৰেচিপি। বলকচোন যাওঁ ৰেচিপিটোৰ মাজলৈ, বলক। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে মাছ, কচু, দালি আৰু ঔটেঙা। এই মাছখিনি বাছি ল'লোঁ আৰু কচু কাটি লৈছোঁ, ঔটেঙা আধা ফাল দিছোঁ। এয়া দালি কমকৈ দিব। এতিয়া মই বনাবলৈ আগবাঢ়িম। প্ৰথমতে মই কচুখিনি আৰু দালি দি পিনে কুকাৰত বইল কৰি ল'ম। এতিয়া নিমখ অলপ দি এমক পানী দি কুকাৰটো বন্ধ কৰি ল'ম। এতিয়া কুকাৰটো ঢাকনি লগাই পাতি দিলোঁ। কেৰাহীটো গৰম হ'ব। এতিয়া কেৰাহীখন গৰম হ'লে তেল দি ল'ম। ইয়াতে মিঠাতেল, মাছ ফ্ৰাই কৰিম কাৰণে তেল অলপ সৰহকৈ দিব লাগে। এতিয়া তেলখিনি গৰম হৈছে। ইয়াতে গৰম তেলতে মাছখিনি ফ্ৰাই কৰিম। এতিয়া গোটেইখিনি মাছ দি ফ্ৰাই কৰি লওঁ। হৈ গৈছে, হাফ ফ্ৰাই কৰি লৈছোঁ, ফুল ফ্ৰাই কৰি লোৱা নাই। এতিয়া মাছখিনি উঠাই ল'ম তেলৰ পৰা। মাছখিনি উঠাই ল'ম। মাছখিনি তেলখিনিত অকণমান মেথি গুটি দিছোঁ, ৰঙা জলকীয়া দিছোঁ। মেথি গুটিটা ক'লা ক'লাকৈ এৰি দিছোঁ। এতিয়া মেথি গুটিটা ক'লা পৰিছে। ইয়াতে পিঁয়াজ নিদিবও পাৰে, মেথি গুটি দিলে কিন্তু কাটি দিব লাগে, দিলে ভাল হয়। তাৰপৰা আদা নহৰু পেষ্ট, অলপমান হালধি দি দিলোঁ। ইয়াতে হালধি অলপ দি দিছোঁ। ইয়াতে অকণমান লৰাই দিছোঁ। অকণমান ৰঙা জলকীয়া দিছোঁ। এইটো জ্বলাৰ কাৰণে, সেইটো কালাৰটোৰ কাৰণেহে দিছোঁ দেই, এইটো এভইড কৰিবও পাৰে। এতিয়া আমি বইল কৰি থোৱা দালি, কচু, ঔটেঙাখিনি তেলত দি দিম। তেলত দি ভাজি ল'ম। এতিয়া তেলত দি আছোঁ। এইখিনি দি লৈ এইখিনি লৰাই দিম। এতিয়া লৰাই দি অলপমান কচুখিনি তেলখিনিৰ লগত সামৰিবৰ কাৰণে এৰি দিম। 5 মিনিটমান ঢাকন এখন লগাই দিম। তাৰপাছত তেলখিনি এৰিছে, কেনেকৈ দেখিছেনে? এতিয়া তেলখিনি এৰিছে। ইয়াতে এতিয়া দালিখিনি ঢালি দিম। দালিখিনি ঢালি দি এতিয়া লৰাই লৈ ঢাকনিখন লগাই 10 মিনিটমান সিজিবলৈ এৰি দিম। চাইছোঁ চব্জিখিনি উতলি আছে। ইয়াতে মাছখিনি দিব পৰা হৈছে। মাছখিনি দি আৰু 2 মিনিটমান সিজিলেই হ'ব। তাৰপিছত আমাৰ চব্জি ৰেডি, টেষ্টি টেঙাৰ চব্জি। অকণমান ঢাকনখন লগাই দিয়ক, 2 মিনিটমান সিজিবলৈ এৰি দিয়ক। তাৰপাছত চেক কৰিছোঁ, চাওকচোন আমাৰ চব্জি অলৰেডি হৈ গ'ল। চব খাব পৰা হৈ গ'ল। আৰু অলপ পাছত মই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক চাৰ্ভ কৰি দেখাম। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। দেখিলেনে মই এইখিনি বাঢ়ি ল'লোঁ। এতিয়া দেখিছে, দেখিবলৈ কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আমাৰ চব ৰেচিপিটো। যদি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটোও দবাই দিব। তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ' ৰেচিপিসমূহ আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, বাই।